গোলাঘাটত গড়ৰ সন্ত্ৰাস এটা গড়ক লৈ যোৱা 3 দিনৰ পৰা সন্ত্ৰাসত গোলাঘাট জিলাৰ এটা বিস্তীৰ্ণ অঞ্চল যোৱা বুধবাৰে দেৰগাঁৱৰ মাজগাঁৱৰ পাছত এইবাৰ গোলাঘাটৰ মহিমা চাহ বাগিচাত কাজিৰঙাৰ পৰা মাজুলী হৈ গোলাঘাটলৈ ওলাই অহা গড়টোৰ মুক্ত বিচৰণ দেৰগাঁৱত 3 গৰাকী লোকক আক্ৰমণ কৰি আহত কৰে গড়টোৱে শুক্ৰবাৰে পুৱা মহিমা চাহ বাগিচাৰ এজন ব্যক্তি গড়টোৱে আক্ৰমণ কৰাৰ পাছত সন্ধিয়া গোলাঘাটৰ ডিএফঅ সুশীল কুমাৰ ঠাকুৰীয়া আৰু যোৰহাট বন বিভাগৰ কৰ্মী ৰঞ্জিত হাজৰিকা আহত হয় গড়ৰ খুন্দাত ডিএফঅ সুশীল ঠাকুৰীয়াই কান্ধত আৰু ৰঞ্জিত হাজৰিকাই ভৰিত গুৰুতৰভাৱে আহত হয় উল্লেখ্য যে ক্ষেত্ৰভিত্তিক অভিযানৰ বাবে মহিমালৈ গৈছিল গোলাঘাটৰ ডিএফঅ আৰু আন গৰাকী বনকৰ্মী আজি পুৱা আহি নাওখলিয়াত অৱস্থান কৰে গড়টোৱে নাওখলিয়াৰ এখন বাহনীত সোমাই সেই স্থানত সন্ত্ৰাস সৃষ্টি কৰে গড়টোৱে উল্লেখ্য যে গড়টোক লৈ অব্যাহত আছে বন বিভাগৰ গড় খেদা অভিযান গোলাঘাট ব্যুৰ ৰিপৰ্ট নিউজ মেগনেট এনি